ওৰাঙৰ এগৰাকী প্ৰতিভাৱান যুৱক নাম ধীৰেন শইকীয়া। ধীৰেনৰ হাতৰ পৰশত জিলিকিছে অসমীয়া সংস্কৃতিৰ সম্ভাৰ। ভাস্কৰ্য শিল্পৰ নাই কোনো আনুষ্ঠানিক শিক্ষা, অথচ নিপুণ ভাস্কৰ্য শিল্পীৰ দৰে বাঁহ আৰু কাঠেৰে প্ৰস্তুত কৰি উলিয়াইছে অসমীয়া সংস্কৃতিৰ সম্ভাৰৰ লগতে আৰু বহুতো স্মাৰক। উল্লেখ্য যে ধীৰেন শইকীয়াৰ হাতৰ পৰশত জিলিকিছে প্ৰতিদিন টাইমৰ লগো। বৰ্তমান মই কলেজৰ পৰা আহি কিনে যিখিনি ঘৰত সময় পাওঁ সেইখিনি মই বিভিন্ন ধৰণৰ বস্তু বনাইছোঁ। আপোনাৰ প্ৰতিদিন বিভিন্ন ধৰণৰ মাইক্ৰফোন বনোৱা হৈছে, বাঁহৰ বটলো বনোৱা হৈছে, বিভিন্ন ধৰণৰ বস্তু বনোৱা হৈছে। বিশেষ সঁজুলি একো নাই, কেৱল কটাৰীৰে মই বনাওঁ। যদি চৰকাৰৰ পৰা কিছু সাহায্য পাওঁ তেনেহ'লে মই যিবোৰ বস্তু আৰু আগলৈ মই নিবলৈ পাৰিম বুলি নিজৰ ওপৰত বিশ্বাস আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰগৰাকীয়ে উন্নত সঁজুলিৰ অভাৱত কটাৰীৰে প্ৰস্তুত কৰি উলিয়াইছে এই সামগ্ৰীসমূহ। ছ'চিয়েল মিডিয়াৰ যোগেদি ধীৰেনে প্ৰস্তুত কৰা সামগ্ৰীসমূহে বজাৰতো লাভ কৰিছে সমাদৰ। এই সামগ্ৰীসমূহ বিক্ৰী কৰি ধীৰেনে উলিয়াইছে প্ৰহাৰ খৰচ। ইতিমধ্যে তেওঁ প্ৰস্তুত কৰা বাঁহৰ জাপি উপহাৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ধীৰেনে লাভ কৰিছে ধন্যবাদসূচক প্ৰমাণপত্ৰও। ধীৰেনৰ এই প্ৰতিভাক আগুৱাই নিবলৈ এতিয়া প্ৰয়োজন চৰকাৰৰ সহায়। ইফালে বিহালীৰ উত্তৰ জিঞ্জিয়াৰ এটা গাড়ীৰ গেৰেজৰ পৰাই এজন যুৱকে আৰম্ভ কৰিছে সংগীতৰ সুৰীয়া যাত্ৰা। দৈনিক গেৰেজত কঠোৰ পৰিশ্ৰম কৰিও বিহালীৰ সুৰেশ ৰহিদাস নামৰ এইগৰাকী যুৱকে প্ৰস্তুত কৰি উলিয়াইছে দুটাকৈ আদিবাসী গীতৰ এলবাম। ইতিমধ্যে ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিছে এলবাম দুটিয়ে। সুৰেশে গাই ভাল পায় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীত। দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি আর কোন। প্ৰবল ইচ্ছাশক্তি থাকিলে যে প্ৰতিভা বিকাশত একোৱে হেঙাৰ হৈ থিয় দিব নোৱাৰে, তাৰেই প্ৰমাণ সুৰেশ ৰহিদাস। দিনটো আমি গেৰেজৰ কাম কৰোঁ, সন্ধিয়া সময় হ'লে আৰু অলপ টাইম ৰিহাৰ্চেল কৰোঁ। মোৰ এটা নিজে লিখা গান দাৰুকান আছামে গানটো মই কৰিছিলোঁ, ৰাঙাপাৰাত বনাইছোঁ। ওৰাঙৰ পৰা যতীন ডেকা আৰু বিহালীৰ পৰা কেমেৰা পাৰ্চন লক্ষীৰ সহযোগত দিগন্ত শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।